Hi everyone, Ruptisar ahan eta video le apnalok swagatam janaisu. Akoru kokolu bhale ase aru moi khaji kati ulaisu aji ephale jam aru kotnu jam he kokolu bilak apnalokok dekhua bahut dinor pora bhabi asilu Tezpurত jam boli aru aji finally ke dintu ahi goise take eya ready hoisu aru apnaloke arambhoni pora shesholoike mor video tu sai thakibo eya moi ulai kori etia gari loi roi asu logor kejoni poa nai karone roi asu গাড়ীত উঠিলো আমি তেজপুৰ যাবৰ বাবে আহি আছো আৰু কলিয়াবৰৰ পৰা তেজপুৰ যাবৰ বাবে এখন অভাৰব্ৰিজ বনাই থকা হৈছে আৰু আমি তেজপুৰ ৰোডত আহিছো এতিয়া আৰু ইয়াতে এটা টোল গেট বনাই থকা হৈছে আৰু এইখনেই হৈছে ঐতিহ্যমণ্ডিত কলিয়াভোমোৰা দলং আৰু আমি এতিয়া কলিয়াভোমোৰা দলঙেৰে আহি আছো ইমান বিশাল ব্ৰহ্মপুত্ৰখন দেখি খুবেই ভাল লাগে তাতে আকৌ আজি বতৰটো খুব ভাল সেইবাবে আৰু বেছি এটা মনোমোহা পৰিৱেশ দেখা পালো আমি তেজপুৰলৈ আহি আছো ৰিকাবাই মানে ভিডিঅ'টো ওলাবলৈ বিচাৰিছে সেইকাৰণে চশমা খুলি লৈছে আৰু ওলাইছে অন্তমত যাম মহাভৈৰৱ মন্দিৰ আমি ইয়াত পাইছোহি আৰু মন্দিৰৰ ওচৰত মানে আমাৰ টমটমখনত মানে দুজন মানুহ আহিছিলে মানে নগাঁৱৰ পৰা আৰু সেই মানুহকেইজন আমাৰ লগতে আহিলে সেইকাৰণে আমি বেছি কথা পাতিব পৰা নাছিলোঁ আৰু মানে এতিয়া আৰু ভালেই লাগিব ন উশাহ নকৰি হিষ্টৰিকেল প্লেচ কিয় বেয়া লাগিব মহাভৈৰৱ মন্দিৰৰ গেট পাই গ'লোহি এয়া চাওক আৰু মোৰ লগত অহা ছোৱালীকেইজনীয়ে খুব হাঁহি থাকে হাঁহিলি এয়া আমি এতিয়া মন্দিৰলৈ কি লওঁ চাইছোঁ তোমাৰ কথা 50 টকা আছে চলাই দুটা দিছোঁ হ'ব আমি আহি মন্দিৰ সোমাইছোঁ আৰু কথিত আছে যে দাপৰ যুগতে বানাসুৰে পূজা অৰ্চনা কৰিবৰ বাবে এই মন্দিৰটো স্থাপন কৰিছিল আৰু তেওঁ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা দিছিল ইয়াৰ ভিতৰত যিটো শিৱলিংগ আছে সেই লিংগটোৰ উচ্চতা হৈছে 3.2 মিটাৰ আৰু ইয়াৰে প্ৰস্থ হৈছে 2.3 মিটাৰ ভিতৰত যিহেতু বন্তি জ্বলাব নোৱাৰি গতিকে বাহিৰত যিটো সুবিধা কৰি দিয়া হৈছে তাতে আমি সকলোৱে চাকি বন্তি জ্বলালোঁ আৰু এয়া হৈছে ভিতৰৰ যিটো শিৱলিংগ সেই লিংগত পূজা দিবৰ বাবে আমি ভিতৰলৈ আহিছোঁ ইমান সুন্দৰকৈ গোটেই বেৰবিলাক নিৰ্মাণ কৰা হৈছে দেখিয়ে ভাল লাগিছে এয়া মন্দিৰৰ ভিতৰত বিভিন্ন ভক্তই পূজা দি আছে আৰু সেইবাবে আমি অলপ সময় ৰ'বলগীয়া হৈছে এয়া চাওকচোন ত্ৰিশূল ওম আৰু লগতে আছে নাগৰ চিত্ৰ অংকন আৰু লগত আছে এয়া ডম্বৰু বহুত সুন্দৰকৈ এইবিলাক নিৰ্মাণ কৰা হৈছে মন্দিৰৰ পৰা ওলাই আহি আমি গোটেইকেইজনী এটা কথাই আলোচনা কৰিলোঁ যে ইমান সুন্দৰকৈ চাফাকৈ এই পৰিৱেশটো ৰাখিছে কম কথা নহয় কিন্তু এয়া চাগে সদায় ইয়াত চাফা কৰা মানুহ ৰাখি লৈছে কাৰণ এটাও গছপাতো আমি ইয়াত দেখা নাপালোঁ ইমান চাফাকৈ ৰাখিছে আৰু কাষে বাৰে সৰু সৰু মন্দিৰ বহুকেইটা আছে এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু অকণমান চাৰিওফালে ঘূৰিম বলকচোন সকলোকে দেখুৱাম বহুতে আহিছে বাৰু মহাভৈৰৱ মন্দিৰলৈ কিন্তু আজি মই আহিছোঁ গতিকে মইতো আপোনালোকক দেখুৱাবই লাগিব প্ৰদক্ষিণ কৰিম বুলি ভাবিছোঁ এতিয়া বাওঁফালেদি যায় নে সোঁফালেদি যায় সেইটোকে লৈও আকৌ আলোচনা মই বোলে মূৰ্খ বোলে একো নাজানো বোলে এওঁলোকে মোক এয়া তোমালোকে কি দিছা এয়া ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মনটো ভাল লাগি আছে ন
শাওণ মাহত তাতে মন্দিৰলৈ আহিছোঁ। আমি জানো শিৱজীৰ বাহন হৈছে বিষভ, গতিকে ইয়াতে এটা বিষভৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু আমি যি আশাৰে যাওঁ সেই আশাটো হেনো বিষভৰ কাণৰ ওচৰত ক'লে শিৱজীৰ ওচৰ পাইগৈ, এইবুলি মানুহে বিশ্বাস কৰে। আমি এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ আৰু ৰ'দটো ওলাইছে একদম খাওঁ খাওঁ মূৰ্তি ধৰি। আহোঁতে খুব ভাল লাগিছিলে কাৰণ বৰষুণ দি আছিলে অলপ অলপ আৰু বতৰটো ঠাণ্ডা আছিলে। ইমান কণমানি কেঁচুৱা লৈও আহিছে মন্দিৰলৈ, ইমান কষ্ট কৰি আহিছে। আৰু আমি এতিয়া মহাভৈৰৱ মন্দিৰৰ পৰা ওলালোঁ। ওলাই এতিয়া ক'ত যাম আমি? কি কৈছে? ৱাও, জেগা ভাল লাগিছে ন? একদম গ্ৰীনেৰী। কি ভাগ্য আমাৰ আজি যাত্ৰাই ভাল। তেজপুৰ কলেজৰ কাষেৰে আহি আছো। ধুনীয়া ন পৰিৱেশটো? আমি আহি পাই গ'লোহি অগ্নিগড়। কোনোবাই যদি অগ্নিগড় চাবলৈ আহিম বুলি ভাবে, ইয়াত চাওক টিকেটৰ দাম মই ইয়াত দি দিছোঁ। তেজপুৰখন এনেও হৈছে ক্লিন চিটি আৰু ইয়াতে যেতিয়া অগ্নিগড়ত সোমাই আহিলোঁ দেখিছোঁ চাৰিওফালে সেউজীয়া আৰু চাফা বহুত পৰিৱেশটো। তাতে আজি বতৰটো অলপ বহুত ঠাণ্ডা, গতিকে খুব ভাল লাগিলে। এটা ৰিফ্ৰেছমেণ্টৰ বাবে যে আমি আহিছিলোঁ আৰু সেই অনুভৱটো আমাৰ ইয়াত আহি বাৰুকৈ হ'ল। এতিয়া অগ্নিগড় পাই গ'লোঁ আৰু আমি অগ্নিগড়ৰ সেউজীয়াৰ মাজত এফালে ফটো ছেশ্যন চলি আছে। সৰু পাবা? টাউনৰ পৰাই লৈছোঁ। এই নগাঁও আজি আমাৰ লগত আহিছে এগৰাকী ছিংগাৰ, যি নিজৰ গানেৰে সকলোকে মন মোহিব পাৰে, আপ্লুত কৰিব পাৰে আৰু দুষাৰিমান আপোনালোকক গাই শুনাইছে। এয়া এটা ছাবস্ক্ৰাইবাৰ কমি যোৱাৰ ভয়ত মই এনেদৰে কৰিবলৈ বাধ্য হৈ গৈছোঁ। বতৰটো বহুত মানে ধুনীয়া ন? বতৰটো বহুত ভাল দিছে। বৰষুণ নাহিবা আৰু প্ৰভু, এনেকে থাকা।
উষা অনিৰুদ্ধৰ প্লেচত আহি পেলাই আমাৰ এওঁলোক উল্টা পুল্টা বকি আছে। তেওঁলোকৰ হাততহে বোলে অনিৰুদ্ধই চিঠি দিছিলে হেনো উষালে। আমি এতিয়া ইয়াতে বহি অলপ পেট পূজা কৰি ল'লোঁ, আপোনালোকক নেদেখুৱালোঁ। ইমান ভাল লাগিছে, ইয়াৰ পৰা উঠি যাবলৈ মন যোৱা নাই, ইমান ধুনীয়া বতাহ ব্ৰহ্মপুত্ৰৰ পাৰতে তাতে। ওপৰলৈ আহি আছোঁ, একদম ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। লগতে কলীয়া ভোমোৰা দলং। মই বহুত তামাম এডিট কৰিব লাগিব আৰু গম পাইছে নহয় হেৰি দলং। একদম ওপৰৰ পৰা গোটেই তেজপুৰখন। অভাৰ ভিউ দেখুৱাইছোঁ মই। কি সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া বতাহ। এয়া ফটো সেশন চলি আছে। বানযুঁজাৰ প্ৰাৰ্থনাত শিৱজী ইমানেই সন্তুষ্ট হৈছিল যে শ্ৰীকৃষ্ণৰ বিপৰীতে যুদ্ধ কৰিবলৈ সাজু হৈছিল। হৰিহৰৰ বিখ্যাত যুদ্ধ ইয়াতে আমি দেখিছোঁ। অনিৰুদ্ধক বান ৰজাই নাগ পাশেৰে বন্দী কৰি ৰাখিছিল। ৱাও, এয়া আচল গন্ধৰ্ব বিবাহ। উষা অনিৰুদ্ধৰ মিলন হৈ গ'ল ফাইনেলি চিত্ৰলেখাই হেল্প কৰাৰ ফলত। এইখন সেই বিখ্যাত গন্ধৰ্ব বিবাহখন। আমাৰো যদি এনেকুৱা মায়া থাকিলে হয়, কাৰোবাক শয়ন কক্ষৰ পৰা দাঙি বিচনাৰ সৈতে দাঙি যদি আনিব পাৰিলোঁ হয় ন। এয়া চিত্ৰলেখাই লৈ আহিছে অনিৰুদ্ধক। চাহা হে তুঝকো চাহूंगा हरदम मिलके भी तुझको हरना होगा कम। আৰু এয়া উষাক চিত্ৰলেখাই সপোন কোঁৱৰক আঁকি দেখুৱাইছিল। উষা চিত্ৰলেখাৰ ষ্টেচু। আমি এতিয়া অগ্নিগড়ৰ পৰা ৰিটাৰ্ণ হৈছোঁ। এয়া ইমান ভাল লাগিছে, পৰিৱেশটো ঠাণ্ডা। এতিয়া আমি খাবলৈ বহিছোঁ আৰু খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। ৱাও, মানিকচান্দ জুৱেলাৰ্ছ। এতিয়া আমি এয়া গণেশ মন্দিৰ ঘাট পালোহি, গণেশ ঘাট। ঠাইবোৰ পাহাৰ কাটি উলিওৱাৰ দৰে, আৰু আমি গম পাইছোঁ এয়া দেখিছেই নহয় আপোনালোকে, প্ৰথম তললৈ নামিব লাগিব, তাৰপিছত আমি গণেশ ঘাট পামগৈ। আৰু ইয়াতে চব দেখিছোঁ জেগাবিলাক ইমান মানে পৰিষ্কাৰ হৈ আছে, কিবা এটা ভাল লাগি গৈছে, দুখ লাগে। চাৰিওকাষ ইমান চাফা। এইটোৱে হৈছে গণেশ ঘাট। গণেশ ঘাটতে বহুতকেইটা মন্দিৰ আছে। এয়া শনি মন্দিৰ আৰু লগতে সাই বাবাৰ মন্দিৰো আছে, আৰু এয়া গণেশ মন্দিৰ।
এতিয়া আমি আহি আছোঁ চিত্ৰলেখা উদ্যানলৈ। গণেশ ঘাটৰ ওচৰতে যিহেতু কল পাৰ্ক, আমি এতিয়া কল পাৰ্ক মানে চিত্ৰলেখা উদ্যানলৈ আহি আছোঁ। কিন্তু আহোঁতে বহুত বতৰটো ভাল আছিলে, অলপ ঠাণ্ডা বৰষুণ দিছিলে যিহেতু। এতিয়া বহুত ৰ'দ ওলাইছে, চাওক সূৰ্য দেৱতা। কিন্তু হেৰিয়া যে কি ভাবিছে কমালকে কৈছোঁ আমি আকৌ তাকো গৈছোঁ সিফাললৈহে। ইয়াত পাৰ টিকেটৰ দাম দিয়া আছে আৰু আপোনালোকে চাই ল'ব পাৰিব। এতিয়া চিত্ৰলেখা উদ্যানত আমি সোমালোঁ। ৰ'দটো ওলাই গ'ল আৰু বহুত গৰমেই হ'ব এতিয়া। বনবোৰ ইমান মানে ধুনীয়াকে কাটি থৈছে ন, চুটি চুটিকে ভাল লাগিছে। ইমান ধুনীয়া বতাহ। আজি মানে ইয়াতে ইমানেই ঘূৰিছোঁ, এতিয়া মানে চিত্ৰলেখা উদ্যানত আহি পেলাই যেতিয়া বতাহ পাইছোঁ মানে একদম শুবলৈ মন গৈছে। ঘৰত হোৱা হ'লেতো আৰু এনেকুৱা বতাহ দিয়াৰ লগে লগে শুইয়ে দিলোঁ হয়। শান্তি লাগি গৈছে। এয়া হৈছে য'ত বটিং কৰিব পাৰি সেইটো জেগা। সৰু ল'ৰা ছোৱালীবিলাক আহিলে বেছি ভাল হয়, সিহঁতে খেলিবৰ কাৰণে খুব সুন্দৰ পৰিৱেশ এটা পায়। আৰু গৰমৰ বন্ধত যিহেতু ল'ৰা ছোৱালীবিলাকে অলপ সময় পাইছে ন, সেইটো কাৰণে বহুত আজি ভিৰ। আমি ইমান আৰামত বতাহ লওঁতে বহি আছোঁ, কমডাল চিঞৰা নাই। বাম্পাৰ কাৰ্ছ সৰু ল'ৰা ছোৱালীৰ কাৰণে, উমলা ঘৰ। ইয়াত হাঁহৰ ঘৰো আছে, ডাক হাউচ। আমি ভাল ভয় খালোঁ, তললৈ নোচোৱাকৈ চিত্ৰলেখা উদ্যানত খোজকাঢ়ি আহি আছিলোঁ। আৰু আহি থাকোঁতে মোৰ সন্মুখত এনেকুৱা এডাল মানে ডাঙৰ সাপেই পৰিছেহি। ইমানেই চিঞৰিলোঁ, চবেই ভয় খালোঁ, বাকী মানুহকো ভয় খোৱালোঁ। হয়ো অৱশ্যে অকস্মাত যেতিয়া এডাল সাপ, ইমান ডাঙৰ সাপ আহি সন্মুখত পৰিব, কোনেনো ভয় নাখাব। ভাগ্য ভাল আছিলে আজি আমাৰ। আমি চব এতিয়া ইয়াতে অলপ বহিছোঁ, ৰিলেক্স ফিল হৈছে। আৰু এওঁলোকে ফটো মাৰিছোঁ বুলি পজ দি আছিলে, যিয়ে নহওক বাৰু পৰিৱেশটো খুব ভাল লাগিছে। ধুনীয়া আহিছে ফটো। গ্ৰীনেৰী, অনলি গ্ৰীনেৰী। ইমান ভাল লাগিছে ন, সেউজীয়া যে। টাউনৰ মাজত যদি এনেকৈ সেউজীয়া থাকিব ভালেই লাগিব আৰু সদায় থাকি। তেজপুৰ দ্য গ্ৰীণ চিটি, চবফালে খালি গ্ৰীণ গ্ৰীণ গ্ৰীণ। প'জ দি আছে দেই চয়নিকা বাই। ফোন আহি গ'ল, ফোন আহি গ'ল। কোনে ফোন কৰিছে পল্লৱীয়ে চাইছে, আৰু তাৰ ওপৰত কমেণ্ট পাছ কৰি আছে আমাৰ ৰূপজ্যোতি বাই।
আমি গেটটোৰ ওচৰ পাইছোৱে। এয়া চাওক ইমান সুন্দৰকৈ শিলত বনাইছে। এইটো এটা গেটৰ নিচিনা বনাই থৈছে শিলৰ। এয়া মোমাই তামোল। ইয়াত মানে বহি থাকি সোমাই ইমানেই ভাল লাগিছে, মানে একদম কি কম, মানে ওলাই যাবলৈ মনেই যোৱা নাই। আমি এতিয়া বজাৰ কৰিবৰ বাবে এইটো মাৰ্কেটত সোমাইছোঁ। চাওঁ ইয়াত কি পাওঁ। বাই বাই তেজপুৰ। পুৰা ফুল। এতিয়া আমি যাম কেঁকুৰা ফুল। এতিয়া ঘৰলৈ যাম আৰু। ভাল লাগিলে ন আজি? বহুত ভাল লাগিলে, ইমান ঠাণ্ডা। এতিয়া আমি ঘৰৰ অভিমুখে যাবলৈ আহিছোঁ। এয়া ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বহুত ভাল লাগিলে আজি, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে সকলোৱে জনাবচোন কমেণ্ট কৰি। যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। বাই বাই।